তোমার অসুখ না? সমনীয়াৰ হৈ খেল ধেমালি কৰিব লাগে। যি সময়ত স্কুল গৈ পঢ়া শুনা কৰিব লাগে, সেই পখিলাখেদা বয়সতে মাথো 13 বছৰ বয়সতেই দুৰাৰোগ্য জটিল ৰোগত আক্ৰান্ত হৈ জীয়াই থাকিবলৈ জীৱন মৃত্যুৰ সৈতে সংগ্ৰাম অব্যাহত ৰাখিছে আইবুৰ ৰহমান নামৰ এই শিশুটি। আইবুৰ ৰহমানৰ ঘৰ ধুবুৰী জিলা জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰিকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত চীনাবাৰীত। আইবুৰ ৰহমানৰ পিতৃ খলিলুৰ ৰহমানে নিজ পুত্ৰক গুৱাহাটী আৰু হায়দৰাবাদলৈ লৈ গৈছিল চিকিৎসাৰ বাবে, কিন্তু সুস্থ হৈ নুঠিল। এতিয়া প্ৰয়োজন বহু টকাৰ। মাথো এতিয়া কিঞ্চিত সহায়ৰ প্ৰয়োজন। কিজানি আপোনাৰ কিঞ্চিত সহায়ো এই আইবুৰ ৰহমান সুস্থ হৈ উঠিব পাৰে। আতিকুৰ ৰহমানৰ ৰিপৰ্ট SRKK। পৰিচয় আপোনাৰ নাম? খলিলুর রহমান, ঘৰ ঘর ধুবুরি ডিস্ট্রিক্ট, গাঁও চিনাবাড়ি। আর কি হৈছে? লিভারও প্রবলেম। লিভাৰৰ লছ নষ্ট হৈছে। হ্যাঁ, বেয়া হয়েছে বলে। ইয়াৰ আগত ট্ৰিটমেণ্ট ক'ত ক'ত কৰিছিল? আমি গুৱাহাটীত ট্রিটমেন্ট করেছি 3 বছর, জেমসিত 2 বছর ট্রিটমেন্ট করেছি, প্রাইভেট 1 বছর ট্রিটমেন্ট করেছি। এরপরে আমি 1 মাহ আগতে হায়দ্রাবাদ লই গেছিলো। এরপরে মানে ডক্টরে কলে যে তার লিভারটো বেয়া হয়েছে, লিভারটো মানে চেঞ্জ কৰিব লাগে। চেঞ্জ কৰোঁতে তো বহুত টকা লাগে, 20 লাখ টকা লাগে বুলি কৈছে। ইমান টকা তো আমার নাই। অসম চৰকাৰক কি দাবী জনাব? এতিয়া আমি অসম চৰকাৰৰ পৰা আবেদন কৰি আছোঁ যে চৰকাৰ যদি অলপ সহায় সহযোগিতা কৰে, মোৰ ল'ৰাটোৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণত সুবিধা এটা দিয়ে, সেইটো আমি আবদাৰ জনাইছোঁ চৰকাৰৰ পৰা। আমাৰ ইয়াৰ এমপি আছে মল নুৰুদ্দিন আজমল, ইয়াৰ পৰাও কিছু অনুৰোধ জনাই আছোঁ আমি। আমাৰ ইয়াৰ বিধায়ক আছে অজিত আলী চৌধুৰী, আমাৰ ইয়াৰ বিধায়ক আছে আত্তাকুদ্দিন মোল্লা, ইয়াৰ পৰাও আমি সহায় সহযোগিতা চাই আছোঁ। লগতে দল সংগঠন ইহঁতৰ পৰাও আমি আবদাৰ জনাইছোঁ, কাৰণত অলপ চিকিৎসা কৰাৰ কাৰণত যদি অলপ সহায় সহযোগিতা কৰে, কোনো সদয় হোক ব্যক্তি যদি অলপ সহায় কৰে।